মই এতিয়া ওলাই মেলি ৰেডি হৈছোঁ আৰু মানে আজি ধিতিৰাজক জুখিবলৈ আহিব জুখিবলৈ মানে অংগনবাদীত লৈ যাব লাগিব এতিয়া অংগনবাদী লৈ যাওঁ লৈ গৈ পেলাই তাক জুখো কিমান হয় কি কথা মানে তাৰ বেমাৰ হৈ আছিলে ফাকুৱাৰ দিনাখন মানে গৰমত বৰফ খাই দিলে তাৰপাছতে বেমাৰ এতিয়ালৈকে বেমাৰে ভালেই হোৱা নাই সেইটো কাৰণে অলপ কমিবও পাৰে পোৱালিটো বেমাৰৰ কাৰণে তথাপিতো চাওঁচোন কিমান হয় কি কথা জোখ মাখ কৰিলেহে গম পাম আৰু বেমাৰৰ কাৰণে হয়তো চাগে ওজনটো অলপ কমিব যোৱাবাৰ জোখোতে 18.5 কেজি আছিলে 18.5 কেজি আছিলে এবাৰ বাৰু কিমান হয় 16 বা 15 এনেকৈ হ'ব চাগে কিবা এটা আৰু বয়সটো চাই 18 কেজি যোৱাবাৰ বেছি হৈছিলে মানে তাৰ বয়স 2 বছৰ 2 মাহ হৈছিলেহে তেতিয়া 2 বছৰ 1 মাহ হৈছিলে এমাহ হৈছিলে এতিয়া 2 বছৰ 3 মাহ চলি আছে আৰু সেইকাৰণে এতিয়া যদি 18 কেজি হয় বা 16 কেজি হয় জোখতে হ'ব আৰু জোখতে হ'ব চাওঁচোন কিমান হয় কি কথা বেমাৰৰ কাৰণে এতিয়া ওজনটো কমিবও পাৰে বহুত বেমাৰ ৰাতিটো বমিয়ে কৰি থাকে অলপ কাহিলেই বমি কৰে খালি পানী খায় গৰম পানী খায় আৰু একো নাখায় চাহ অলপ খায় আৰু একো নাখায় মানে বেমাৰৰ কাৰণে চাগে খাবলৈ মন নাযায় সেইটো কাৰণে আজি জুখি মাখি আনো বলক দেখাই আছোঁ বাবা আজি ধিতি জুখিছে উঠা বাবা 18 কেজি হৈছে দেই 18 কেজি হৈছে 18 কেজি হৈছে ন ধিতিৰা পলাইছে জুখিব আহিছে নুঠে বোলে ন ৰুনুৰ কিমান আছে 18-19 আছে বোলে ৰুনুৰ খাবি ভালকে খাবি কেইবছৰ হ'ব মুনুৰ হেৰি ৰুনুৰ বয়স 8 বছৰমান হ'ল বোলে 7-8 বছৰ এই 7-8 বছৰ ছোৱালী ইমান হ'লে কি হ'ব 9 বছৰ নহ'ব 9 বছৰ ভৰি দিলে কম হৈছে এইটো নুঠে গুণ্ডাটো এনে এং কৰি থাকে যা উঠি ল কিমান হৈছে বাইদেউ চাই দিয়ক 21 বোলে এইটো 21 বোলে বাবা ঠিক আছে এইকেইটা জুখিব আহি পুৰা খেলি আছে কাজিয়া লাগি আছে মাজত বাতি আছালা এইটো টিকলা কিমান হৈছে ঘুগুৰা গৈছে কাকাটো ঘুগুৰা গৈছে 10 কেজি হৈছে দে বা 10 কেজি হৈছে বোলে বাইটো পেটটো ওলাই দিছে 10 কেজি দা হ'ব দে মানে আছে 41.12 সেন্টিমিটাৰ আৰু ফুটটো 3 ফুট কিমান আছে বোলে অকমানি ভালকে ভৰি দে চিধা ভালকে ভৰি দে 20 কেজি ও বা 70 কেজি আছে 5 কেজি আমাৰ বাইদেউ অংগনবাদী মাষ্টৰনী বাইদেউ উঠিছে কিমান আছে 40 কেজি আছে দে 40 কেজি মাষ্টৰনীজনী উঠিছে কিমান আছো 60 কেজি আছে বা বাম্পাৰ হকত বাইদেউ দুজনীয়ে টানা টানি খেলিছে টানা টানি না কৰিবি চাদৰ আছে পুৰণা চাদৰখন দেখুৱাই দিও জুখি মাখি আনিলোঁ সিমানে ওলাইছে আৰু কম ওলালে
মনটো বেয়া লাগিছে তেনেকৈ আৰু যিহেতু বেমাৰৰ কাৰণে ইমান নহ'লে চাগে এতিয়া কি কৰিম আৰু বেমাৰ যেতিয়া বেমাৰে তথাপিতো ভালেই লাগিছে বাইদেউকেইজনী যে ওজনটো গম পালোঁ কিমান বা মোৰ জোখোতে মই 40 কেজি আছোঁ 40 কেজি অলপ বেছি আছোঁ মই বেছি শকত নহয় যে যিহেতু মানুহজনী ইমান শকত নহয় সেইকাৰণে মই 42 কেজিহে ওলাইছোঁ বেছি নহয় 40ৰ পৰা অলপ বেছি 2 কেজি বেছি ওলাইছোঁ আৰু